হেল্ল' সকলোকে স্বাগত আমাৰ অন্য এটা ব্লগলৈ। এক মিনিট ৰ'ব, আপোনালোকে ভাবিছে চাগে ইয়াত হৈছে কি আচলতে। ভালকৈ শুনিব যে 9 মে 2025 তাৰিখে এটা বিশেষ দিন, মোৰ সৰুজনী বাৰ বিয়া। সেইবাবে ঘৰৰ পৰা বস্তুবোৰ বিবাহ ভৱনলৈ নিয়া হৈছে। মুখে কৰিলে কথাটো বেয়া হ'ব, সেইকাৰণে ভিডিঅ'টো চাওঁ দেই। লেটছ গো। ময়ো যাম লগতে, ব'লক। সেইখন লাগিয়ে আছে চাবি। আৰু এতিয়া আমি বিবাহ ভৱন পাই গ'লোহি গাইজ। এইফালে এয়া ঘৰৰ পৰা বস্তু অনা হৈ গ'ল বিয়া ভৱনলৈ। আৰু লগতে বিয়াখন বিবাহ ভৱনত হ'ব। কথাটো সেইটো মানে তাৰ আগতে মই গেটকেইখন মাৰি লওঁ ৰ'ব। আজি অলপ মানে কাম অলপ আছে ইয়াত, বস্তু ভিতৰলৈ নিয়া মেলা আদি কৰি আৰু আমি আছে কালমান। তাৰ আগতে ৰ'ব মই গেটখন মাৰি লওঁ, নহ'বা জেং যাব। গেট মাৰি ল'লোঁ আৰু এতিয়া আমি বিবাহ ভৱন পাই গ'লোহি। বস্তু পাই গ'লি বিবাহ ভৱন। খেলটো এইটো যে ঘৰত জাগা নাই, কেছটো সেইটো, সেইবাবে বিবাহ ভৱনত পাতিব লগা হ'ল। আৰু এতিয়া কাম কিছুমান আছে, কাইলৈ বিয়া আৰু আজি কাম কিছুমান যে সেই কামকেইটা কৰিবলৈকে আহি গ'লোঁ মই। আৰু ধেৰ মানুহ আছে। আৰু লগতে ভিডিঅ'টো শেষলৈকে চাব ৰ'ব, কেনি যায়। আৰু এইফালে চাই লওক একবাৰ, মজাকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে পুৰা। এই অকণমান দূৰৰ পৰা দেখাব লাগিব, এখন দেখাই নাই। চাই দিয়া একচাত, পুৰা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে। আৰে ইমান দূৰত আছে যদিও ইমান হেৰিকৈ ওলাইছে, ওচৰ ওলাইছে। অ'কে, ফাৰ্ষ্টফালে পূৰা বস্তু ইফালে নিলে নমাওঁগৈ থাকে। ব'লক যাওঁ, লেটছ গো। মই মাজতে সৰু পিলগুলীয়া পুলিটো সেইটোলৈ পোৱালি। বৰ্তমান এয়া যোনখিনি আহিছিলে এয়া নমাই হ'লগৈ আৰু এতিয়া আহি আছে। এয়া গাইজ পানী আৰু গেছ আহি গ'ল, পানী গেছ। অ'কে এতিয়া বৰ্তমান পাছফালে বস্তু থৈ গেছ আদি কৰিব আহি, আৰু এয়াই হৈছে ৰুম। চেণ্ডেলযোৰে পিন্ধি গুচি আহিছিলোঁ ভিতৰলৈ। আৰু এয়া হৈছে য'ত মানুহ দুনুহ বহিব।
এইফালে এতিয়া এণ্ট্ৰি, এইফালে সোমাব, ৰাইজে এইফালে বহিব, ৰিচিপশ্যন আছে এনেকৈ দি এইফালে উঠি গৈ ওপৰত ৰিচিপশ্যন। মোৰ মতে চাগে হ'বই লাগে, সেইফালে নহয় কোনফালে হ'ব। তাৰপাছত আপোনালোকক দেখাই দিলোঁ, এখন ফেন চাই লওক, আপোনালোকক দেখাই দিলোঁ জেগাখন। আৰু এয়া পানীত হ'বলৈ আহি দেখা পালোঁ ৰিচিপশ্যন। মই যে কৈছিলোঁ সিফালেদি এনেকৈ ওপৰলৈ আহি ৰুখো জাৰা চাবৰ কৰোঁ, দেখাইছোঁ এইফালেদি। মই দেখাইছোঁ যে ৰিচিপশ্যনটো সেইফালেদি ওপৰলৈ আহি ডাইৰেক্ট এইফালে সোমাব, এইফালেদি পূৰা ফুল দি ৰিচিপশ্যন, খানা খাও ঘৰ যাও। এয়াই আৰু নাইচ ৰিচিপশ্যন। এয়া পানী আনি আছোঁ। আৰু এয়া আৰু বস্তু আহি গ'ল গাইছ। মই পাকঘৰৰ পৰা আহোঁগৈ ফচকৈ, তেওঁলোকে নমাওক। আৰু এয়া বৰ্তমান মই বিবাহখনৰ পৰা আহি পানি মামাহঁতৰ ঘৰ পাই গ'লোহি, গা চা ধুই ল'লোঁ। তাৰপিছত এতিয়া এনেই ৰৈ আছোঁ। এতিয়া কাম চাম লোৱা নাই। আকৌ গাইছ পাই গ'লোহি, বিবাহখন আহি পাই গ'লোহি। ইয়াত ডেক'ৰেশ্যন বোলে আৰু কৰিবলৈ আছে, চাই লওক এইবাৰ আৰু কৰিবলগীয়া আছে হেনো বোলে। এইকণেই নহয় আৰু ঢেৰ কৰিবলগীয়া আছে হেনো। তেতিয়া মই পূৰা গা চা ধুই মেলি আকৌ আহি গ'লোঁ ইয়ালৈ। গোটেই চেকা টেকা লাগি গৈছিলে পূৰা, কলগছ চলগছ দাঙি। এতিয়া ভিতৰটো চাওঁগৈ হওক, ভিতৰটো আৰু কিবা কিবি কৰিছে নেকি, মানে ডেক'ৰেশ্যনৰ মাল পূৰা আনি থোৱা আছে। ডেক'ৰেশ্যনৰ মাল ভিতৰতো কিবা কৰিছে নেকি নাইকিয়া। আৰু এইফালে দাদাসকলে পূৰা মজাকৈ কইনা বহা জেগাখন বনাই আছে, আৰু মই বহি বহি চাই আছোঁ। অ' ইয়ে থাম্বছ আপ, য়' থাম্বছ আপ। এতিয়া দিনটো গৈ গৈ আৰু ৰাতি হ'লহি। এতিয়া দাদাহঁতে কাম কৰি আছে ভিতৰত, আৰু বাহিৰতো অলপ কাম আছে। তাকে এতিয়া আকৌ ঘৰৰ পৰা গৈ এতিয়া মানুহ চানুহ থৈ মেলি আকৌ এতিয়া আহিছোঁগৈ ইয়ালৈ। ইয়াত অকণমান দেৰি থাকিম, তাৰপিছত ভিতৰত কি কৰিছে চাওঁগৈ হওক। বৰ্তমান এতিয়ালৈকে কাম চলি আছিলে, এতিয়া অকণমান দেৰি কাৰণে ৰখি গৈছে। গাইছ মোৰ লগৰকেইটাও আহি গ'লগৈ, তেহেঁতক আনিলোগৈ। তাৰপিছত এতিয়া গোটেইকেইটা বিবাহভৱনলৈ আহিছোঁ। এহঁতক ৰিচিপশ্যনটো দেখাই দিওঁগৈ। আৰু ইয়াত এতিয়া ডেক'ৰেশ্যন কৰি আছিলে পূৰা, মানে কইনা সজোৱা সেইখন। এই ৰ'ব কেমেৰাটো ধৰি পোৱা নাই। কইনা সজোৱা সেইখন পূৰা বনাই আছে, মানে গোটেইবোৰ দেখাই নিদিওঁ। আৰু লগতে কইনা সজোৱা সেইখন নহয়, কইনা বহা জেগাকণ। মানে মোৰ অকণমান কোৱাটো ভুল হৈ গ'ল, ক্ষমা কৰি দিব দেই। কথাটো বেয়া হ'বতো, এইকণত হ'ব। সেইকণৰ পৰা এণ্ট্ৰি ডাইৰেক্ট এইকণত ৰখিব। এইখিনি কইনা সেইখন বহা সেইখন আহিব এইকণলৈ, বছ ইমানেই। আৰু এইডালে চাওক ডেন্স দি আছে, ডেন্স। অঁ গাইছ, ইয়ালৈ হেনো ছোৱালী এজনী চাৰিব লাগে। ইয়াক নালাগে, ইয়াৰ অলৰেডি নাই, ইয়াৰ কোনো এজনীও নাই ছোৱালী। ইয়াৰ 10জনীমান আছিলে, চব ব্ৰেকআপ দি থৈ এৰি থৈ গুচি গ'ল। আৰু ইয়াৰ ভিডিঅ'টো ৰখি গৈছিলে, বৰ্তমান হাতত আছে চাবি। কি ক'ব আৰু, একদম ঘূৰি ফুৰা হৈছে। ব্লগ কমটি বনিছে নে চা। আৰু এইয়া ৰিচিপশ্যনলৈ যোৱা ৰাস্তা হয়তো একেটাকে কিমান দেখাম। আৰু লগতে এতিয়া কৰিবলৈ বৰ্তমান একো কাম নাই অহা এতিয়ালৈকে। বৰ্তমান কাম এনেই ঘূৰি ফুৰিছোঁ আৰু অদৰকাৰীকৈ। লাহে লাহে কাম হ'ব আৰু, এইবোৰ ডেক'ৰেশ্যনৰ কাম হৈ আছে, আগফালে কৰিয়ে আছে। দিনটো কাম কৰিলোঁ আৰু কি কৰিম, বছ অ'কে। ভ্লগাৰ নম্বৰ 2, ইয়ে দেখো ভ্লগাৰ নম্বৰ 2। বাই বাই, অকণমান দেৰি পাছত লগ পাম, বাই বাই। আৰু এইয়া আগফালৰটো কাম চলি আছে, ৰ'ব আগৰ পৰা দেখাইছোঁ। আৰু এইফালে আগত কিবা এটা কৰিছে, এইফালে কাম চলি আছে পূৰা লাইটিং। আগফালটো পূৰা কাম চলি আছে, আৰু এইকেইটা
অনাই বনাই ঘূৰি ফুৰিছে মোৰ পাছে পাছে চাই লওক অনাই বনাই ঘূৰি ফুৰিছে যা নেকি যাওঁ বৈ এতিয়া নাথাকোঁ এতিয়া আমি বিবাহনৰ পৰা ওলাই পিনি এপাক গোটেই তিনিটা ওলাইছে নাচাওঁ ওলাইছে এতিয়া এপাক এতিয়া গোটেই তিনিটা আমি ফুৰি আহোঁগৈ অহা যোৱা হৈ থাকিব বিবাহনৰ পৰা আগফালে কাম চলি আছে আপোনালোকক কাইলৈ দেখাম একটা ব্লগতে যদি চব দেখাই দিওঁ কথাটো বেয়া হ'ব ন সেইকাৰণে কাইলৈ দেখাম অকণমান আপোনালোকে ফুৰি লওঁগৈ অকণমান দেৰি পাছত ব্লগটো খতম কৰি দিম বাই বাই আৰু লগতে গাইছ বস্তু থৈ মেলি আৰু তাৰপিছত কাম চাম কৰি মেলি বিবাহনৰ বস্তু চস্তু থৈ ফুৰি মেলি চব হৈ গ'ল এতিয়া ৰাতি কমেও 1:30 হৈছে শুবলৈ লৈছোঁ আকৌ কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব কালি ৰাতিপুৱা সোনকালে উঠিব লাগিব কাৰণ কালি ৰাতিপুৱা কালি বিয়া নহয় কালি সোনকালে উঠিব লাগিবই আমি শুবলৈ লৈছোঁ কিন্তু টোপনি নাই ধৰা 1:30 বাজিলে সেইকেইটা শুই আছে সিহঁতেও শুই আছে আমকো শুই আছোঁ টোপনি নাই ধৰা লেকচাৰ মাৰি আছে আজিলৈ ইমানেই বাই 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 বাই